হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে, আমিও ভালেই আছোঁ। আমাৰ লগত এটা নতুন মেম্বাৰ আজি এখেতৰ বেজি আছে দুটা আজি 1.5 মাহ হ'ল মানে বাবুৰ, তো আজি বেজি আছে। ভাবিছোঁ কি আপোনালোকক গোটেইখিনি দেখাই যাম। তো আমি যাব ওলাইছোঁ, উবেৰ বুক কৰিছোঁ, আহিও পালে ফোন মাৰিছে আৰু আমি ওলাই যাওঁ। তো এটা কথা হ'ল, আজি 10-15 দিনমান হ'ল ভালকৈ ভিডিঅ' দিব পৰা নাই, আপলোড কৰিব পৰা নাই। আপোনালোকে বেয়া নাপাব। এইকেইদিন তাৰমানে ইমানেই বিজি কি ক'ম আৰু, নিউ মেম্বাৰৰ লগতো জানেই কেনেকুৱা কি, সেইটো কাৰণে দিব পৰা নাই। চ' আপোনালোকে বেয়া নাপাব, মাফ কৰি দিব। ফাইনেলি আমি আহি পালোঁ হস্পিটেল, বাকো লগ পালোঁ। এতিয়া হস্পিটেলত যাব, বেজিটো দিওঁ। আহি পালোঁ ঠিকেই হস্পিটেলত, কিন্তু আমাৰ অলপ দেৰি হৈ গ'ল। আজি মানে বহুত জাম লাগি আছিলে, তো আহোঁতে আমাৰ 1.5 ঘণ্টামান লাগিলে হস্পিটেল। তো এতিয়া বায়ে সুধিব গৈছে আজি বেজিটো দিয়ে নে নিদিয়ে। চাওঁ, ৰখি আছোঁ কি কয়। চ' নিদিয়ে বোলে আজি। শুনিলে আপোনালোকে, আহাটো দেৰি হৈ গ'ল আমাৰ। এতিয়া বোলে আজি বেজিটো নিদিয়ে। চাওঁ এতিয়া কি, কাৰোবাৰ পইচাও দিব পাৰিলেতো ভালে আছিলে আজি। এইটো চাওক, বেজি ল'ব আহিছে। যাব ওলালোঁ, বেজিটো দিয়াটো নহ'লে। বহুত ট্ৰাই কৰিলোঁ বেজিটো দিবলৈ, বেজিটো দিয়া নহ'ল, দেৰি হৈ গ'ল। বেজি দিয়াটো নহ'লে এতিয়া আমি যাব ওলাইছোঁ ডাঙৰ বাৰ ঘৰত। সৰু বাই ক'লে কি ব'লা ফুৰি আহোঁ, কিনো কৰোঁ আৰু হঠাতে যাওঁ, চাওঁ বায়ে কি বা কৰি আছে। বাহঁতৰ ঘৰ পালোঁ, এইটো বাহঁতৰ ঘৰ, যেখনে ছাৰপ্ৰাইজ বুলি ক'ম। না দেখাই পাব চাগে। টিকলুক পাব। কৈয়ে আছিলে কালি চাব মন গৈ আছে, আহা আহি যাওঁ আৰু। হস্পিটেলৰ কামখিনিতো নহ'লে। এইফালে কিবা এটা কৈ আছে, কি কৈ আছা? এইটো এটাই থাকে, মই তাকে সুধিছোঁ, ই লাজো নাপায়। আজি আকৌ আহিছে, কালিও ইয়াতে আছিলে বোলে। আহি পালোঁ। এইফালে চাওক, এইফালে চাওক, এইটো আমাৰ গাঁৱলীয়া বুঢ়ী গামোচা বৈ আছে। হ'লনে? মায়ে বনাই থাকে এনেকুৱা কিবা কিবি গামোচা চামোচা। যেতিয়া আহোঁ এইবোৰতে বিজি দেখা পাওঁ। এইফালে চাওক, তই আপি হলি জানছা, আপি হলি তই চাং চাং চাং। এই মাথা দিয়া তেল দিবি দেই, এনে নিগুনি আমার কাপড় কাটি তত নাই। ৰুমৰ ভিতৰতে যাওঁ দিয়ক, বতৰটো আজি বহুত বেয়া কৰিছে। বৰষুণ আহিলে, বৰষুণৰ কথা কওঁতে আমি যাব ওলাইছোঁ দীপৰ বিল ঘূৰিবৰ কাৰণে, শাক তুলিবৰ কাৰণে। ফুৰিও আহোঁ অলপ। আমি এতিয়া শাক তুলিম। শাকৰ ঠুঙাটো আছে ভিন্ন তাত। কি হ'ল? ভিন্ন ঠুঙাটো দেখাই দিয়া একবাৰ। গোবৰ বুটলিব যায় যে ভিনদেউৱে। এটা দুটা নহয়, 3টাকে ঠুঙা আনিছে শাক বুটলিব। কি কিবা শাক আছে চাওঁ, তাতে যাই কেনে বহুত শাক আছে বোলে ডাঙৰ বাই কৈছে, সেইকাৰণে যাই আছোঁ। যাই কেনে চাওঁ ৰ'ব কি কি শাক আছে, আপোনালোকক দেখাম তুলি থকা।
কেইটা কি লগাইছা এইটো ফুলেশ্বৰী হৈছোঁ মই এখন মানতো ল'ব লাগিছিল পথাৰৰ মাজত ঘৰ ইমান ধুনীয়া ঘৰ ইমান ধুনীয়া ভিউ ন খৰালি কালত এইবিলাক পানী কি খাই আছা মই খোৱাতকৈ মানে বেছি বিচাৰি আছোঁ শাক কিন্তু এতিয়া মানে শাক বিচাৰি পোৱাটো টান হ'ব কিন্তু কাম চলি আছে যে মিয়াবোৰ এই মিয়াবোৰৰ ইয়াত পায়খানা নাই গতিকে পায়খানাহে বেছি পোৱা যাব মিয়াবিলাকৰ এইয়া গাইজ শাক বিচাৰি আছে এই তিনিটা প্ৰাণীয়ে বিচাৰি পোৱা নাই এতিয়ালৈকে শাক এই শাক বিচাৰি নাপায় ফুলে চাব ধৰিছে ক'ৰবাত পালে বোলে শাক আমি এতিয়া তাত যাম মাছ ধৰিব পাৰিলো হৈছে এইফালে বোলে শাকৰ GPS অন কৰিব দিছে এইবিলাক যে গাঁত লাগে যে গাঁত যে লাগি থাকে গাত নহয় গীতা চুলিত মাৰি দিয়াচোন এটা এনেকৈ লাগি থাকে নহয় চুলি তুলিয়ে কি শাক পটুৱা শাক এইটো মই পাইছো এইটো মই পাইছো এইটো শাক মই পাইছো এয়া গাইজ শাক পাইছে দুডাল নে কি পাইছে তাতে ঠঙাৰ ভাগ হ'বই ধৰিলে এয়া মোক এটা দিছে ঠঙা ভিনদৈ দুটা লৈছে ঠঙা কিবা এটা হয় আৰু ই পেলাইলা হা এইটো পাইছে গাইজ পাইছে চাওঁ কি চাওঁ বাপৰে ইমান ডাঙৰ ঠুঙা লোৱা চাওঁ গীতা কিমান তুলিছা শাক kita ini kan nasise iya helisi yote photo hak singise moi helisi iman por oreni মই দিছো তোমাক এটা এয়া কাটা আছে চোন ও ফুলেশ্বৰী বুকুৰে লগৰী ঘৰবিলতে জাকৈ মাৰতে জুকে জুকে দীপৰ বিলত আহি দীপৰ বিলৰ গান গাই নাচিছা কি শাক লৈছে চাওঁ ইমান ডাঙৰ বিলাক খালি চাই চাওঁ দিদি চাওঁ বা তই একেলা এক ঠঙা আমাৰ নাই গীতা মোৰো নাই চাওঁ গীতা দেখাই দিয়া কিমান পাইছা শাক খাব নাপা প্ৰাণী শাক বিচাৰি আছে হাতত ঠঙা লৈ লৈ মাখানা দে কিটা পাত্তা নো দিয়া এইটো চাওক মাখানা কোনটো মাখানা এইটো মাখানা গাইছ মাখানা হৈ আছে এই না ডাঙৰ হোৱা নাই ঐ সেই চোন সেই নেকি এইগিলা হয় হেৰি পাতত কৰে যালে এইগিলা এইটো কেনেকৈ আনো ওচৰতে আনিব পাৰে তাই দূৰতটো বোলে কেনেকৈ আনে ওচৰতো আনো
ৰ'বা মই দি আছোঁ চাওঁ ওইটো চাচি হলদি এ ভাই এইটো ও চাবি দে চলি তোৰ হে এই ৰুমালখন গুচাই ল। ইটা ঘৰত থৈ দি সোমাবি দে সেই হতা মাখানা দেখো হয় তাক ধৰে দেখ নৰা ধৰবা হা সাহাৰা চাবি দে বুলি ভগৱান এখানতো মুখ হৈ নাথাকে সেইটো হৈছে আন তো পানীতে হোৱা নাই হোৱা নাই হেপী বাৰ্থডে টু ইউ হলা হয় ৰঙা নেকি অলপ মানে আইছি দেখছ না গুটি এই গুটি হেৰিটো খাব এটা মজা ভিউ কি হয় এইটো মাখানা গছ মাখানাই হয় কাটা আছে ন এই মাছ সৰু জটা এই দিপৰ বিল ইয়াতে চেপা আছে যা কিটা যা ধৰা চেপাত মাছ আছে দে বিন্দু ব্যস্তবিলাক চেপাডাল দাঙি দিয়ে অলপ যা অলপ যাব লাগিব নহয় চেপাটোৰ দাঙি চাব পাৰিলো ভিন্দু যাব পাৰিবিতো একো নহয় বেছি পানী নাই ইমান মাখানা হৈছে দুটামান ছিঙিলো খাম বুলি নাই খাব পৰা হোৱা নাই পানী চিঙিলে ভাল লাগে পানী চিঙিলেতো অলপ কম ন মাখানা বহুত একো সাজ নাই টাইম পাছ আৰু বাদামটোৰ লগত নিমিলে দে এটাত গীতা 10 টকাকে বেচে মাখানা 10-20 ডাঙৰটো 20 সৰুবিলাক 10 এটা মাখানা তোমাৰ বহুত টাইম খাব পাৰি কষ্ট আছে কিন্তু তাতে কাটি কুটি দিয়ে গীতা কি ফুল লৈছা কিবা কয় নামটো কোৱা পান্না ফুল আজি নতুনকে নামটো শুনিছো চুৰ ৰাইজখন চুৰ কৰিছে এটা মাখানা খাব মন গৈছে পাতৰ তলত আছে ইয়াতেও আছিলে পানী চিঙিৰা হৈছে নে নাইবা পানী চিঙিৰা নিজে চিঙি আনিছো কৰবিলাক বাই বাই দিয়া বাই বাই দীপৰ বিল আৰু নেক্সট টাইম আহিম ভিন্দু এডাল কি আনিছা ভালো গাইব পাৰে বনৰীয়া জন্তু আত্মৰক্ষাৰ বাবে ঠিকে আছে বাঘ আৰু মোক এৰি দুটাই পলাইছে সেইটো কৰ বঙাল এইটো হাজিৰা কৰি আহা বঙাল এই দলং পাৰ হৈ আছে
লাগাল পাবার নাই কিয় নাপাবা আদালি পাবি অসম্ভৱ কিমান লাগিছে খেজুৰ অসম্ভৱ খাব পৰা হৈছে নহ'ব ন পচি না অলপ আগতে আমি ঘৰ আহি পালোঁ বাৰটাৰ পৰা ওলালোঁ মানে তাত আমাৰ ভাত খোৱা লোৱা হ'ল তাত ফুৰিব গৈছে আপোনালোকে গমে পালে শাক তুলিব গ'ল কিবা কৰিব গ'ল সিহঁতে মোৰ মানে গাটো ইমান এটা ভাল নাছিলে সেইকাৰণে তাত মই অলপ শুই দিলোঁ তো বেছি টাইম হোৱা নাই আমি ডাইৰেক্ট তাৰপিছত ভাত চাত খাই উঠি কেনে ইয়াতে ঘৰত গুচি আহিলোঁ তো ভাবিছোঁ এতিয়া ভিডিঅ'টো সামৰণি দিওঁ এতিয়া বাবুও শুই আছে গাখীৰ খুৱাই আছে মাকে তো কিবা ক'বি বাই আৰু কেনেকুৱা লাগিল জনালে হ'ল কিন্তু কিবা ক'বা লাইক কমেণ্ট শ্বেয়াৰ কৰিব লাইক দিয়ক কৰি দিব যদি ভাল লাগে ভিডিঅ'টো চাই